দেখুৱাম অসমৰ এনে এটা গুহাত এজন ঋষিমুনি আছে ৭০ দশকমান হৈছে তেওঁ বহুত বছৰ হ'ল তেওঁ এতিয়ালৈকে সেনেকে আছে তেওঁ কি খায় কি নাখায় আজি মই সুধিম আৰু আপোনালোকে চাওক কি হৈছে বাচ্চা বাচ্চা মোৰ বিপদ বহুত বাবা কি বিপদ মোৰ বিয়াখন কেতিয়া হ'ব তোৰ বিয়াখন হাতখন দিয়া তোৰ বিয়াখন হ'ব তাৰ কাৰণে মোক দান দিব লাগিব তিনিটা বস্তু কি বাবা কলাপাৰা একযোৰ মাগুৰ মাছ একযোৰ আৰু মাটিৰ দালি মই দিম বাবা যি লাগে তাকে দিম মোৰ কেতিয়া চাকৰিটো হ'ব তোমাৰ দিয়া তোমাৰ চাকৰি হ'ব তুমি মোক তুমি হেৰি নদীত তোমাৰ হাত একযোৰ দান দিব লাগিব মোৰ দক্ষিণাটো তুমি দিবা কি বাচ্চা দেখুৱাম মই বাবাৰ ওচৰত যাম আজি চাওক আপোনালোকে বাবা প্ৰণাম বাবা প্ৰণাম বাবা তোমাৰ ইয়াত থকা কেইবছৰমান হ'ল 700 বছৰ বাবা ইমান পুৰণি তুমি কেনেকৈ জীয়াই আছা ইয়াত ফল মূল খাই জীয়াই আছো অঁ ফল মূল খোৱা ন বাবা তোমাৰ কি কি কাম আহে চাকৰি চাকৰি নহ'লে মই চাকৰি কৰাই দিওঁ বিয়া নহ'লে মই বিয়া কৰাই দিওঁ হয় নেকি বাবা তেনেহ'লে কি কৰিব লাগিব আমি মোক দান দিব লাগিব কি কি বাবা কলাপাৰা একযোৰ মাগুৰ মাছ আৰু মাটিৰ দালি হয় নেকি বাবা মই তোমাৰ ওচৰত আহি পেলাই লৈ আহিম মই সেইবিলাক তুমি মোক বিয়াখন পাতি দিব লাগে বাবা মোক আৰু চাকৰি এটা লাগিছিল অঁ হ'বনে বাবা মোৰ হ'ব প্ৰণাম বাবা প্ৰণাম হ'ব